जाएगा तो साहब बाबा मन्दिৰৰ পাহাৰখন সেইটো ৰাস্তা আমি এইফালে আহিছো আৰু এইটোৱে হ'ল বাবা মন্দিৰ সকলোৱে ফটো চটো উঠাত ব্যস্ত একদম মানে আৰু সেইখন হ'ল বাবা মন্দিৰৰ কাষত থকা পাহাৰখন আৰু আমি এতিয়া ভিতৰলৈকে যাম আৰু ইয়াতে জনামতে হৰভজন সিঙে এতিয়াও মানে ডিউটি কৰি থকা বুলি জানিব পৰা গৈছে যদি বিশেষ জানিব লগা আছে আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব পাৰে এয়া ভিতৰৰ দৃশ্য হা সেইজনে হ'ল হৰভজন সিং তেওঁতো অফিচ আৰু সেইটো লিভিং ৰুমটো বন্ধ আছে এতিয়া প্ৰসাদ দিছে বাবা মন্দিৰত बाबा जी अभी भी ड्यूटी कर रहे हैं पुराने वाले मंदिर में भी किसमिस या बाबा मन्दिৰৰ লোকেশ্যন ভিউটো সেইপিনে মেঘ উৰি আছে আমি এতিয়া বাবা মন্দিৰৰে তাতে থকা এখন ৰেষ্টুৰেণ্ট এখন আহিলোঁ এতিয়া অকল মেগী খাব পাই আছে বৰ্তমান ত' আমি এতিয়া মেগী খাব আহিছোঁ আৰু মেগী 10 টকাৰো মেগী 10 টকা সমানে হয় বাট ইয়াতে 30 টকা লৈছে মেগী আমি মেগী খাম এতিয়া और हमारा हो गया अभी हम अभी निकलते हैं और इधर जाम पहुँचाई से दिखाई আৰু এতিয়া আমি আহি পালোঁ শংকুলেক আৰু ইয়াতে দেখিবলৈ পাইছোঁ যি ডাঙৰ ডাঙৰ য়াক মানে একদম সৰুতে খুব শুনিছিলোঁ আজি দেখি পাম বাৰু আৰু আপোনালোককো দেখাই আছোঁ বলক য়াক চাই আহিব একদম আমি এতিয়া আহিলোঁ শংকুলেক আৰু শংকুলেকৰ এইবিলাক কি ওখ ওখ পাহাৰ এইবিলাক শংকুলেকৰ বাহিৰতে থিয় হৈ আছে য়াক আৰু ইয়াতে উঠি ফটো উঠিব পাৰে সকলোৱে দেখিবলৈ বেয়া ভয়ানক টাইপৰ কেনেকৈ আছে দেখোন তাহাঁতে বাপৰে কি কলা কলা আৰু ইমান ডাঙৰ ডাঙৰ আৰু সেয়া শংকুলেক পাহাৰবিলাক ইমান ওখ ওখ বাপৰে বসবে আমার ভয় লাগে হ্যাঁ নাই উঠো বেঠিয়ে আৰু এইখনে হ'ল শংকুলেক যিখন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ নিচিনাই হয় বাৰু একদম ডাঙৰ আৰু ইয়াতে দেখিবলৈ বিশেষ একো নাই অকল শংকুলেকখন মানে ব্ৰহ্মপুত্ৰৰ নিচিনাই হয় আৰু ইয়াতে খালি সেয়া পানীবিলাক বহুত ধুনীয়া আৰু একদম ফটফটীয়া চাফা একদম মানে পানীবিলাক আৰু সেইখিনি আৰু বাকী আপোনালোকে চাই এনজয় কৰক আৰু ন बैठ ले लो ना 100 रुपीस तो ऐसे चला जाएगा तो साहब सर 100 रुपीस बचा के लाखपति बनना है क्या आपको वो डरता है
बहुत चाहिए फिर दौड़ने वाला आदमी को ना आगे नहीं जाना अरे फोटो दी बे उसको बसबी আমি এতিয়া আহিছোঁ ৰেষ্টুৰেণ্টত খাবলৈ আহিছোঁ বৰ্তমান চাহি দৰবাৰ বুলি ৰেষ্টুৰেণ্ট এখন আৰু এতিয়া আমি খাম ইয়াতে ৰাইচ আৰু চিকেন কাৰী দুটা ৰাইচ লোৱা গৈছে আৰু চিকেন কাৰী এতিয়া খাম আৰু যিহেতু আমি দিনত একো খোৱা নাই আজি লাঞ্চ কৰা নহ'ল দিনত সেইকাৰণে এতিয়া খাই লওঁ আমি এতিয়া খাইছোঁ নাই থৈ যাব পাৰিব কিন্তু পইচা কেনেকৈ দিব দিম মই অনলাইন পে'মেণ্টটো হৈ যাব ন লিংকটো মোক দি দিব নেকি আৰু বৰ্তমান এইটো হ'ল ৰাতি 8টা বাজিছে আৰু ইয়াতে বহুত কুঁৱলী হৈ আছে বৰ্তমান আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ অ'কে টাটা বাই বাই আৰু সকলোৱে ভিডিঅ'টো চাই থাকিব